Hey guys, this is Pulok and welcome back to my YouTube channel. बहुते कमेन्टत কৈ আছিল যে R15 লাগে R15 লাগে সো ফাইনালি লৈ আইছো R15 ভাৰ্সন 3 আৰু এখন BS6 মডেল হয় 2021 ৰ একদম লাষ্টত পূজাৰ সময়ত লোৱা হৈছিল মাত্ৰ 6 মাহ হৈছে আৰু কিমান চলিছে কিমান প্ৰাইস কৈছে বাইকখনৰ সকলোখিনি কৈ আছো তাৰ আগতে সিনেমেটিক শটটো চাই লওক So alright guys, this is R15 version 3 আৰু এখন মাত্ৰ 6 মাহ হৈছে আৰু আপোনাৰ চলিছে মাত্ৰ 6242 কিলোমিটাৰ আৰু এখনৰ প্ৰাইস আপোনাৰ 1 লাখ টকা ৰখা হৈছে লৰাজনৰ মানে কৰ্মহতে বাহিৰত যাব লাগিব হেতু কাৰণে মানে বাইকখন বিকিব লগিয়া হৈ গৈছে আৰু বাকি একো প্ৰবলেম নাই শোৰুম কন্ডিশন হৈ আছে বাইকখন মাত্ৰ 6000 চলিছে আৰু 6 মাহ হৈছে বাইকখন লোৱা পুৰা কাগজ পত্ৰ A to Z আছে ইনস্যুৰেন্স সব কমপ্লিট আছে আৰু দেখিছে না আপোনালোকে বাইকখন পুৰা সিক্সিকা হৈ আছে And guys, pura tire dekhise na pura notun hoy ase aru front tire to dekhai disu apnalok front tire to pura notun hoy ase dekhise na ghat pura complete ghat ase aru ekhon R15 version 3 hoy 2021 or ekdom last ot loisile November mahot BS6 model hoy ekhon sense pocket pura notun hoy ase aru ei bike khon mane loa to bahir jabo lagibo kamor kormohote bahir jabo lagia hoise he kane bikibo lagia hoise bike khon aru ei bike khonor price rakha hoise 1 lakh rupees so কোনবা যদি ইন্টারেস্টেড হয় বাইকখন লবৰ কাৰণে সো ডেসক্ৰিপচনত লৰাজনৰ নম্বৰটো দিয়া থাকিব আপোনালোকে কন্টাক্ট কৰিব পাৰিব আৰু মোৰ নম্বৰটো দিয়া থাকিব আপোনালোকে মোকো কন্টাক্ট কৰিব পাৰিব আৰু এই বাইকখনৰ মানে মই বহুত বাৰ চলাইছো বাইকখন মানে পুৰা শোৰুম কন্ডিশন হৈ আছে বাইক এন্ড গাইস আপোনালোকক পুৰা ওচৰৰ পৰা দেখাই দিছো দেখিছে না এটো 6242 কিলোমিটাৰ চলিছে আৰু এতিয়া এক্সজষ্ট সাউন্ডটো শুনাই দিছো আপোনালোকক এক্সজষ্ট সাউন্ডটো শুনি লওক আপোনালোকে আৰু এই যেটো তেল দাৰি লাগি আছে তেল দাৰি চেঞ্জ কৰি দিয়া হ'ব ষ্টকত যেটো থাকে মানে শোৰুমৰ পৰা যেটো আহিছিলে হেখন লগাই দিয়া হ'ব আৰু শোৰুমৰ পৰা যিখিনি বস্তু আহিছিলে সব কমপ্লিট লগাই দিয়া হ'ব আৰু যিকিটা চেঞ্জ কৰি থোৱা আছে হেকিটা সব লগাই দিয়া হ'ব আৰু কোনোবা যদি ইন্টারেস্টেড হয় প্লিজ কন্টাক্ট কৰিব ডেসক্ৰিপচনৰ নম্বৰটো দিয়া থাকিব সো আজিলৈ মানে নেক্সট ভিডিঅ লগ পাইছো বাই বাই